This channel does not promote any violent, harmful or illegal activities. All content provided by this channel is meant for an educational purpose only. মুহূৰ্ত দিবলৈ ওলাইছো এটি ব্ৰেকিং নিউজ দুবাইত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা এয়াৰ শো চলি থকাৰ সময়তে সংঘটিত হৈছে এই দুৰ্ঘটনা ভাৰতীয় তেজাস যুদ্ধ বিমানে এয়াৰ শো চলি থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখনে আকাশত যুদ্ধশৈলী প্ৰদৰ্শন কৰি থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই তললৈ সৰি পৰে লগে লগে ডাউকৈ জ্বলি উঠিল বিমানখন কলা ধুৱাই সমগ্ৰ অঞ্চলত ইতিমধ্যে সানি ধৰিছে ইতিমধ্যে পাইলট গৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে মুহূৰ্ততে দুবাইত সাময়িকভাৱে বন্ধ কৰি দিয়া হয় এয়াৰ শো ইতিমধ্যে সামাজিক মাধ্যমত এই ভিডিঅ' ভাইৰেল হৈ পৰা দেখা গৈছে আমি পুনৰবাৰ জনাইছো দুবাইত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা এয়াৰ শো চলি থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় এখন বিমান ভাৰতীয় তেজাস যুদ্ধ বিমানে আকাশত যুদ্ধশৈলী প্ৰদৰ্শন কৰি থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই তললৈ সৰি পৰে লগে লগে ডাউকৈ জ্বলি উঠে বিমানখন ভূপতিত হৈ জ্বলি উঠা বিমানখনৰ পৰা ওলোৱা কলা ধুৱাই সানি ধৰে সমগ্ৰ অঞ্চল ইতিমধ্যে পাইলট গৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে মুহূৰ্ততে দুবাইত সাময়িকভাৱে বন্ধ কৰি দিয়া হয় এয়াৰ শো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই দুৰ্ঘটনাৰ ভিডিঅ'